ওয়েলকাম টু মাই ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আজি মই চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি সেকশ্যনৰ কেইটামান গুৰুত্বপূৰ্ণ MCQ কুৱেশ্যন এনসাৰ এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি মোৰ এই চেনেলটোত নতুন হৈ থাকে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। পৰৱৰ্তী ভিডিঅ'ৰ আপডেট পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 1। শিকিবলৈ শাৰীৰিক মানসিকভাৱে সাজু হৈ থকাজনে সহজে শিকিব পাৰে। কথাষাৰ নিৰ্ভৰ কৰে। এটা চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ গ, প্ৰস্তুতিৰ নীতি। কুৱেশ্যন নম্বৰ 2। অনিচ্ছুকসকলৰ মাজত ইচ্ছা জগাই তোলা, আগ্ৰহ কৰি তোলা, শিক্ষাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিব নোৱাৰাজনৰ মনত উপলব্ধি সৃষ্টি কৰা আদি কামবোৰক কোৱা হয়। এটা চাৰিটা অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ গ, অভিৰচন। কুৱেশ্যন নম্বৰ 3। শিক্ষাৰ ক্ষেত্ৰত শিক্ষকসকলক কোৱা হয়। এটা চাৰিটা অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ ক, অভিভাৱক। কুৱেশ্যন নম্বৰ 4। শিক্ষকে শিক্ষাৰ্থীসকলক অভিৰচিত কৰিবলৈ ব্যৱহাৰ কৰিব পৰা পদ্ধতি হ'ল। এটা চাৰিটা অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ খ, আটাইকেইটা শুদ্ধ। কুৱেশ্যন নম্বৰ 5। শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক অভিৰচিত কৰাৰ সময়ত মনত কৰিব লাগে। এটা চাৰিটা অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ খ, আটাইকেইটা শুদ্ধ। কুৱেশ্যন নম্বৰ 6। শিক্ষাৰ্থীসকলে এটা বিষয় শিকাৰ পিছতেই আন এটা বিষয় শিকিলে প্ৰথমে শিকা বিষয়খিনি কথা পাহৰি যায়। এটা চাৰিটা অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ ক, পশ্চাদমুখী অৱৰোধৰ ভাৱে। কুৱেশ্যন নম্বৰ 7। শিক্ষণ হৈছে এটা বিশেষ সম্পৰ্ক যিয়ে এগৰাকী শিশুৰ ক্ষমতাসমূহৰ পূৰ্ণাংগ বিকাশত সহায় কৰে। মতবাদটো আছিল। এটা চাৰিটা অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ গ, ৰায়বানৰ। কুৱেশ্যন নম্বৰ 8। শিক্ষণ আৰু পৰিপক্কতাৰ এটা উমৈহতীয়া বৈশিষ্ট্য হ'ল। এটা চাৰিটা অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ ক, দুয়োটা ব্যক্তিকেন্দ্ৰিক ক্ষমতা। কুৱেশ্যন নম্বৰ 9। পেভলভৰ অনুবন্ধনবাদৰ পৰীক্ষাত অনুবন্ধিত প্ৰক্ৰিয়াটো আছিল। এটা চাৰিটা অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ খ, ঘণ্টাৰ শব্দটো। কুৱেশ্যন নম্বৰ 10। এজন শিশুৱে কলমেৰে লিখিবলৈ শিকাটো এটা উদাহৰণ। এটা চাৰিটা অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ খ, প্ৰচেষ্টা আৰু ভুল পদ্ধতি। কুৱেশ্যন নম্বৰ 11। লোককৃষ্টি, যাত্ৰা, বাটৰনাট, ভজন, কীৰ্তন আদি প্ৰয়োগ কৰিব পৰা যায়। এটা চাৰিটা অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ গ, সম্পূৰ্ণ সাক্ষৰতা অভিযানত। কুৱেশ্যন নম্বৰ 12। শ্ৰেণীকোঠাত শিক্ষকে শিক্ষাদান কৰিবলৈ যোৱাৰ আগতে যিবোৰ পদক্ষেপ হাতত লয় সেইবোৰেই হ'ল। এটা চাৰিটা অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ ক, পূৰ্ব কাৰ্যকাৰী বা পৰিকল্পনা পৰ্যায়। কুৱেশ্যন নম্বৰ 13। পাঠদান কাৰ্য শিক্ষাৰ্থীৰ বোধগম্য হোৱাকৈ শিক্ষকে বিষয়সূচী সজাই ল'ব লাগে। এটা চাৰিটা অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ ক,
পূৰ্ব কাৰ্যকাৰী পৰ্যায়ত। কোৱেশ্চন নম্বৰ 14 শ্ৰেণীকক্ষত প্ৰকৃত পাঠদানৰ পৰ্যায় বুলি কোৱা হয়। এটা 4টা অপশ্যন দিছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ খ কাৰ্যকাৰী পৰ্যায়। আজিৰ অন্তিমতম কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 15 শিক্ষকে শিক্ষাৰ্থীসকলৰ সমস্যাসমূহ চিনাক্তকৰণ কৰিব পাৰে। এটা 4টা অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ গ কাৰ্যকাৰী পৰ্যায়ত। থেংক ইউ বন্ধু বান্ধৱীসকল। আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।